Good morning. আজি আপোনালোকলৈ বুলি মই আগবঢ়াই আনিছোঁ MI Note 8 Plus Note 8 Pro দুটাৰ ভিতৰত কোনটো বেছি ভাল ল'ব নালাগিব আপোনালোকে সেইটো আপোনালোকৰ ওপৰত মই অলপ সাজেষ্ট কৰি দি আছোঁ ফিচাৰখিনি কি আছে 48 মেগাপিক্সেল কেমেৰা প্লাছ 8 মেগাপিক্সেল প্লাছ 2 মেগাপিক্সেল প্লাছ 2 এইখিনি এক্সট্ৰাকে দিয়া আছে তাৰপিছত প্ৰচেছৰ কি দিয়া আছে স্ন্যাপড্ৰাগন 665 কিয় দিয়া আছে Note 7 Note 8 MI লগতে প্ৰচেছৰ 4GB RAM 64GB and MI UI 10 দিয়া আছে Android 9 Pie দিয়া আছে SIM dual SIM আৰু লগতে ফোন কেমেৰা 13 মেগাপিক্সেল আৰু ডিসপ্লেটো 3.5 আৰু বেটাৰী আপোনাৰ 4000 mAh দিয়া আছে 18 watt ফাষ্ট চাৰ্জাৰৰ সৈতে বেলেগ একো নাই আপোনালোকে ধৰি লওক নেক্সট হ'ল আপোনালোকৰ যোনটো MI Note 8 Pro मतलब Redmi Note 8 Pro তাত কি দিয়া আছে তাত বেটাৰী 4500 দিয়া আছে मतलब 500 বেটাৰীটো বহাই দিছে আৰু তাৰপিছত কেমেৰা তাৰপিছত ষ্টৰেজটো 128 দিছে 8GB RAM তাৰপিছত 6GB টো 128 দিয়া আছে তাৰপিছত সেকেন্ড প্ৰচেছৰ আপোনাৰ Android Pie দিছে 9 Pie octa-core processor দিয়া আছে 2.5 GHz and 128GB memory internal 8GB RAM plus display size 6.53 inch দিয়া আছে full display আৰু তাৰপিছত Gorilla Glass দিয়া আছে display protection ৰ কাৰণে display color 16mm আৰু লগতে camera 48 megapixel দিয়া আছে first secondary camera to 13 megapixel dual camera primary lens and volti হয় and volti আপোনাৰ GSM সাপোৰ্ট কৰিব লগতে আপোনাৰ কি বুলি কয় প্ৰচেছৰ দি আছে MediaTek Helio G90T ঠিক আছে প্ৰচেছৰ গেমিং ফোন হয় আপোনাৰ PUBG ধুনীয়াকৈ খেলিব পাৰিব তাৰপিছত ডিসপ্লেটো ডাঙৰ দিয়া আছে তাৰপিছত আপোনাৰ ফ্ৰণ্ট কেমেৰাটো 20 মেগাপিক্সেল দিয়া আছে সব ঠিকই আছে আৰু দুইটাৰ ভিতৰত আপোনালোকে বাছি ল'ব পাৰিব যোনটো ধৰি লওক কোনটো ভাল হ'ব বুলি আপোনালোকে চাওক Redmi Note 8 টো আপোনাৰ কি বুলি কয় বেছি হেৰি দিয়া নাই মানে প্ৰচেছৰ ইমান হাই দিয়া নাই স্ন্যাপড্ৰাগন দিয়া আছে 655 তাৰপিছত আপুনি যদি এইটো যোনটো Note 8 Pro টো লৈ প্ৰচেছৰ ভাল দিয়া আছে প্লাছ আপোনাৰ বেটাৰী এটিকে দিয়া আছে সো কোনটো লব আপোনালোকে নিজে চাই লব বাকিখিনি গোটেইখিনি একে সো RAM গোটেইখিনি একে পাব দামটোত খালি ডিফাৰেন্স আছে 3000 টকাৰ 2000 টকাৰ ওপৰত সো দুটাৰ ভিতৰত কোনটো ল'ম বুলি যিসকলে গেমিঙৰ ওপৰত ইন্টাৰেষ্ট ৰাখে তেওঁলোকে Redmi Note 8 Pro টো ল'ব পাৰে যেতিয়ালে নৰমালি ইউজ কৰিব তেওঁলোকে এইটো ল'ব পাৰিব দুইটাও বেয়া ফোন নহয় দুইটা ভালেই আছে কিন্তু দুইটাৰ ভিতৰত প্ৰচেছৰৰ হেৰি ডিফাৰেন্স হৈ যায় গেমিং আপোনাৰ PUBG এইটো ভালকৈ চলিব আৰু Note 8 Pro টোত তেনেহলে যদি আপোনালোকে আৰু কিবা জানিব বিচাৰে তেনেহলে মোক কমেন্ট কৰিব মই আপোনালোকক কি জানিব বিচাৰে মই সেইবোৰৰ ওপৰত দেখুৱাই দিব পাৰিম আজি ভিডিঅ'টো ইমানতে অন্ত কৰিছো থ্যাংক ইউ সো মাচ